কমিটিৰ এটা ডেলিগেশ্যন মই সভাপতি সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, ইয়াত মাজহাৰুল ইছলাম ডাঙৰীয়া মুখ্য সাংগঠনিক সম্পাদক আৰু অন্যান্য বিষয়ববীয়া আমি ইয়াত আহি কাৰণে অলপমান নিৰীক্ষণ কৰিছোঁ। যিহেতু অহা 13-14 তাৰিখে এটা সদৌ অসম ভিত্তিত আমাৰ দুদিনীয়া কাৰ্যসূচী ইতিমধ্যে আমি আয়োজন কৰিছোঁ, তাত ইয়াত উদযাপন কৰাৰ সিদ্ধান্ত লৈছোঁ। আপোনালোকে প্ৰত্যেকে অৱগত যে 26 মে'ত সমগ্ৰ অসমত আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। এইবাৰ যিহেতু 28 মে'ত আমাৰ কুৰবানী ঈদ হৈছিল, বকৰি ঈদ হৈছিল, সেইকাৰণে কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিব পৰা নাছিলোঁ। সেই মুকলি সভাখন, স্মৃতিচাৰণ সভা এখন আমি 14 তাৰিখে দিনৰ 2টা বজাৰ পৰা এই আমাৰ চেৰফাংগুৰি খেলপথাৰত আমি আয়োজন কৰাৰ ইতিমধ্যে মনস্থ কৰিছোঁ। আৰু লগতে 13 তাৰিখৰ পৰা আমাৰ বিভিন্ন সাংগঠনিক কাৰ্যসূচীৰ লগতে আমি কৰ্মী সভা, কৰ্মশালা এনেধৰণৰ কাৰ্যসূচী 13 তাৰিখৰ পৰাই আমাৰ আৰম্ভ হ'ব। আৰু আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ ইয়াত আহি গেষ্ট আহি উপস্থিত হ'ব। ৰাজ্যৰ বাহিৰৰ পৰাও আমাৰ কিছু প্ৰশিক্ষণ দিয়া কিছু স্পেচিয়েলিষ্ট অহা ইতিমধ্যে আলোচনা হৈ আছে। যিহেতু ইয়াত প্ৰায় অসমৰ প্ৰতিখন জিলাৰ পৰা বহু প্ৰতিনিধি আহি ইয়াত উপস্থিত হ'ব, এটা ৰাতি হ'লেও তেওঁলোকে ইয়াত থাকিব। সেইকাৰণে যিখিনি আমাৰ সামগ্ৰী ইয়াৰ দৰকাৰ, যিখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ দৰকাৰ, সেই গোটেইখিনি অলপমান পৰীক্ষা নিৰীক্ষা কৰিবলৈ কেন্দ্ৰীয় সমিতিৰ পৰা আমি আহি ইয়াত অলপমান পৰীক্ষা কৰিলোঁ। আৰু আমি ইয়াত খুবেই সন্তুষ্ট। আমি যি হিচাপে আমাৰ পশ্চিম কোকৰাঝাৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে ইয়াত উদযাপন কৰিবলৈ উঠি পৰি লাগিছে, বিশেষকৈ প্ৰাক্তন যিসকল আমাৰ জিলা সমিতিৰ বা আমাৰ কেন্দ্ৰীয় সমিতিৰ আমচুৰ বিষয়ববীয়া এই অঞ্চলৰ যে তেওঁলোকো যি হিচাপে সহযোগিতা কৰি আছে, মই সম্পূৰ্ণৰূপে আশ্বস্ত। আমচুৰ সভাপতি হিচাপে আমচুৰ পৰিয়ালৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে ইয়াত আমি 13-14 তাৰিখে দুদিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমচুৰ এক প্ৰগ্ৰাম আমি কৰিবলৈ ইয়াত সক্ষম হ'ম। আৰু এখন পূৰ্ণাংগ কৰ্মশালা আমি ইয়াত কৰা এটা চিন্তা কৰিছোঁ। সেয়েহে একেবাৰে আমাৰ ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা লৈ ধুবুৰীৰ পৰা লৈ বৰাক, ব্ৰহ্মপুত্ৰৰ সদস্য আহি ইয়াত উপস্থিত হ'ব। আশা কৰোঁ তেওঁলোকে ইয়াৰ পৰা এক ধুনীয়া এক স্মৃতি লৈ কাৰণে ইয়াৰ পৰা যাব আৰু তাৰ পাছৰ পৰাই আৰু সংগঠনটো আৰু অধিক শক্তিশালী হ'ব। আৰু লগতে আমি সাংবাদিক বন্ধুবিলাকৰ সহায় সহযোগিতা বিচাৰিম। বিশেষকৈ 14 তাৰিখে মুকলি সভাৰ সময়ত আপোনালোকে আমাৰ মাজত আহিব, একেলগে এসাঁজ খাম আৰু যিখিনি আপোনালোকে কৰিবলগীয়া থাকে প্ৰচাৰ, সেইখিনি আপোনালোকে কৰিব। হয়, ইতিহাসৰ যদি আপুনি পাত মেলি চাই, বুৰঞ্জীৰ সেই নবীজীৰ সময়ৰ পৰা বহু এনেধৰণৰ অপশক্তি আহি কাৰণে তেওঁলোকে নবীজীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ চেষ্টা কৰি, যিমানে আমাৰ নবীজীক তুচ্ছ তাচ্ছিল্য কৰিছিল, যিমানে ইছলামৰ ওপৰত আক্ৰমণ হৈছে, দেখা গৈছে যে সেই আক্ৰমণৰ তুচ্ছ তাচ্ছিল্যৰ পাছত ইছলাম, মুছলমান আৰু শক্তিশালী হৈ কাৰণে তেওঁলোকে আৱিৰ্ভাৱ হৈছে। এইসকল নিকৃষ্ট ব্যক্তি যাৰ তেওঁলোকৰ নিজৰ দল সংগঠনতো কোনো স্থিতি নাই, সেয়েহে তেওঁলোকৰ নিজৰ ব্যক্তিত্বটো জাহিৰ কৰিবলৈ এনেধৰণৰ পোষ্ট কৰা দেখা যায়। আমি সংখ্যালঘু জনগণক, অসমৰ সংখ্যালঘু জনগণক এই সকল লোকৰ দ্বাৰা উৎসাহিত হৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নকৰিবলৈ আমি আহ্বান জনাইছোঁ। বৰঞ্চ তেওঁলোকে যিখিনি ঘটনা কৰি আছে সেইখিনি আমি আইনৰ দৃষ্টিগোচৰ কৰিবলৈহে আহ্বান জনাই আছোঁ। আৰু অকল এই এজন দুজন নহয়, সমগ্ৰ অসমতে দেখা পোৱা গৈছে যে এনে এক পৰিৱেশ এটা সৃষ্টি হৈছে যে মুছলমান আৰু মুছলমানৰ নবীৰ ওপৰত এনেকৈ আক্ৰমণ কৰা এটা যি প্ৰণালীবদ্ধভাৱে তেওঁলোকে এটা ষ্ট্ৰেটেজি কৰা আমাৰ পৰিলক্ষিত। ইয়াক লৈও আমি 14 তাৰিখে আমি সমগ্ৰ সংখ্যালঘু জনগণ একত্ৰিত হৈ অসম চৰকাৰলৈ আমি এটা মেছেজ দিবলৈ বিচাৰিম। অসম চৰকাৰ অকল এটা জনগোষ্ঠী, এটা ধৰ্মাৱলম্বী লোকৰ চৰকাৰ নহয়, সমগ্ৰ অসমৰ চৰকাৰ। সেয়েহে আইনগতভাৱে যদি সংখ্যালঘু জনগণক কোনোবাই অত্যাচাৰ কৰি আছে, তেওঁলোকৰ ধৰ্মীয় আৱেগ অনুভূতিক কোনোবাই আঘাত কৰি আছে, এইখন অসমত যদি কোনোবাই হিংসাত্মক গোষ্ঠীগত সংঘৰ্ষ লগোৱাক অপচেষ্টা চলাইছে, তেওঁলোকৰ বিৰুদ্ধে গৃহ বিভাগে কঠোৰ পদক্ষেপ ল'বলৈ আমি আহ্বান জনাম। আৰু ভৱিষ্যতলৈ এই ক্ষেত্ৰত আমচুৰ চোকা দৃষ্টি আছে, কিন্তু আমচুৱে ষ্টাণ্টত বিশ্বাস নকৰে। আমি ষ্টাণ্ট নকৰোঁ, যি কৰিম আমি অন গ্ৰাউণ্ড কৰিম। যোনে হয়তো সমাজৰ পশু সদৃশ লোকসকলকো যদি ভয় কৰা আৰম্ভ কৰিছে, তেতিয়াহ'লে আইনগতভাৱে আমি সেই অঞ্চলৰ এছ পিৰ ওচৰত যাম। যদি এছ পিও নকৰে, তেতিয়াহ'লে আমি কোৰ্টলৈ যাই কাৰণে আমি যি হিচাপে কামখিনি আগুৱাব লাগে, ৰেজিষ্ট্ৰেশ্যন নকৰাৰ বাবে আমি সেই অঞ্চলৰ OC বা IC পাৰ্টি বনাই ল'ম যে তেওঁলোকে কিহৰ কাৰণে ইমান ডাঙৰ অপকৰ্ম কৰাৰ পাছত, কাৰোবাৰ ধৰ্মীয় আৱেগ অনুভূতি আঘাত কৰাৰ পাছত, ইয়াত এটা গোষ্ঠীগত সংঘৰ্ষ লগোৱা এটা চেষ্টা চলোৱাৰ পাছত তেওঁলোকৰ ওপৰত যে কিহৰ কাৰণে FIR ৰুজু হোৱা নাই, তেওঁলোকে কোৰ্টত আহি জবাব দিব লাগিব। ড্ৰাগছৰ প্ৰতি বুলি নহয়, বিভিন্ন ক্ষেত্ৰতে দেখা গৈছে। অকল সংখ্যালঘু সমাজ নহয়, সংখ্যাগুৰু সমাজতো বহু ক্ৰাইম ইতিমধ্যে দেখা পোৱা গৈ আছে। ড্ৰাগছৰ বিষয়ে যোনখিনি আসক্ত হৈছে, সেই ক্ষেত্ৰত আমচুৱে আমি অভিযান চলাই আছোঁ। যি হিচাপে বাল্য বিবাহৰ ক্ষেত্ৰত আমি অভিযান চলাইছোঁ, সেই হিচাপে ড্ৰাগছৰ বিৰুদ্ধে আমি অভিযান চলাই আছোঁ। আমি চৰকাৰক এটা কথাই ক'ব বিচাৰোঁ, এই সৰু পুথি খলিহনা ধৰি লাভ নাই। আপোনালোকে ক'ৰ পৰা ড্ৰাগছ অসমত আহি আছে, কোন ফালৰ পৰা সৰবৰাহ হৈছে, সেইবোৰ ৰাস্তা আপোনালোকে বন্ধ কৰক। আৰু ইয়াৰ লগত যোনবোৰ ৰৌ বৰালি জড়িত আছে, তেওঁলোকক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰক। আৰু সংখ্যালঘু সংগঠন হিচাপে আমচু সংখ্যালঘুৰ এটা মৰমৰ ছাত্ৰ সংগঠন হিচাপে আমি সামাজিক দায়বদ্ধতা স্বীকাৰ কৰি আমি এই ক্ষেত্ৰত তৎপৰ হৈছোঁ। আমি যি হিচাপে গৰুৰ চিণ্ডিকেট চলি আছে তাৰ বিৰুদ্ধে তৎপৰ হৈছোঁ। অকল কুৰবানী ঈদৰ সময়তে গৰুৰ মৰমটো আহিলে নহ'ব, গোটেই বছৰটোলৈ যেনে গৰুৰ প্ৰতি মৰম থাকে, এই ক্ষেত্ৰতো আমি চৰকাৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছোঁ। ক'তোতে যেনে অবৈধভাৱে গৰুৰ বেহা নহয়, এই ক্ষেত্ৰত আমচুৱে এইবাৰ তৎপৰ হ'ব, আমচুৱে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যি হিচাপে আজি যুৱচামৰ মাজত এটা ক্ৰাইমৰ এটা ক্ৰাইম দেখা পোৱা গৈ আছে, তেওঁলোকৰ মাজত যি
এটা অভ্যাস দেখা গৈছে যিকোনো ক্ষেত্ৰত যায় কাৰণ তেওঁলোকে এটা ক্ৰাইমত জড়িত হয় সেই ক্ষেত্ৰতো আমি বহু উদ্বিগ্ন হৈছোঁ নলবাৰীৰ শেহতীয়া ঘটনাটোৱেই হওক বা কোনোবা এনেধৰণৰ আসক্ত যুৱক থাকি যোনে নিজৰ মাতৃক পৰ্যন্ত নিজৰ ধৰ্ষণ কৰিবলৈ তেওঁলোকে চিন্তা কৰে এনেধৰণৰ খবৰো আমাৰ ওচৰত আহিছে যোনদিনাখন নলবাৰীত এজন ৰ'জ আলী নামৰ ব্যক্তিয়ে এজনী আমাৰ ভণ্টি এজনী আমাৰ ভাইটিক আক্ৰমণ কৰিছে সেই ক্ষেত্ৰত আমাৰো মন ব্যথিত হৈছিল আমিও চাৰিওফালৰ পৰা ইয়াৰ প্ৰতিবাদ জনাইছোঁ আৰু তাৰপিছত ৰ'জ আলীৰ ওপৰত আক্ৰমণ তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে আমি ভাবোঁ স্পীডি জাষ্টিছ দিছে কিন্তু একেটা সময়তে আমি শুনিছিলোঁ মাজুলীত 4জন অৰ্ধবয়সৰ মানুহে এজনী নাবালিকা ঘৰৰ ভিতৰত সোমাই দলবদ্ধ ধৰ্ষণ কৰিছে কিন্তু সেই 4জনৰ ওপৰত কিয় কাৰণে এনকাউণ্টাৰ নহ'ল আকাশ আলীৰ ওপৰত 6 গাঁৱত হ'ল ৰ'জ আলীৰ ওপৰতো হ'ল কিন্তু আমি ভাবোঁ যে 17 বছৰীয়া ল'ৰা এজনৰ বুকুত যদি গুলি এটা যদি মাৰিবলৈ সাহস কৰিব পাৰিছে তেতিয়াহ'লে অৰ্ধবয়সৰ মানুহকেইজনৰ ওপৰত কিয় গুলি মৰা নাই আমি ভাবোঁ প্ৰতিজন ক্ৰিমিনেলকে এনেকা অধিক শক্তিৰে তেওঁলোকৰ ক্ৰাইমবোৰ যেনে দমন কৰে তাৰ বাবে আমি গৃহ বিভাগক আমি আহ্বান জনাইছোঁ আমি যি এতিয়ালৈকে আমি শুনি আছোঁ সেইখিনি ক্ষেত্ৰত আমি তেওঁলোকক প্ৰশংসা কৰিব বিচাৰোঁ কিন্তু যি চিলেক্টিভলি কামবোৰ কৰি আছে তাক লৈ কিন্তু আমাৰ বহু ক'বলগীয়া আছে